हेलो स्टूडेंट्स, तो আজি আমাৰ আছে ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ আসামিজ কোৱেশ্চন পেপাৰ। তো এখন খুব ইম্পৰ্টেন্ট হয়, যিসকল ষ্টুডেন্টৰ এতিয়ালৈ এক্সাম হোৱা নাই তোমালোকে এখন প্ৰেক্টিছ কৰি চোৱা। মানে আমাৰ লগত জড়িত হৈ থকাটো খুব ইম্পৰ্টেন্ট। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে হোৱাটছআপতো ফলো কৰিবা। যোনটো ফ্ৰী চেনেল হয় তাত তোমালোকে লিংকটো পাবা পিন কমেন্টত, তাত গৈ ফলো কৰিবা। তো চাইজো এই পেপাৰখন কিবা ডাউট বা কনফিউজন পালে মোক কমেন্ট বক্সত জনাবা। বেলেগ যোনবিলাক ডিস্ট্ৰিক্টৰ ষ্টুডেণ্টে চাই আছা তলত কমেন্ট বক্সত লিখিবা তোমালোকৰ ডিস্ট্ৰিক্টৰ নামটো আৰু চাইজো এই পেপাৰখন। তো ইম্পৰ্টেন্ট কোৱেশ্চন আছে যেনে প্ৰাণ কি, তো এইবিলাক কুৱেশ্যন ৰিপিট হৈ থাকে। তো প্ৰেক্টিছ কৰি যোৱাটো খুবেই ইম্পৰ্টেণ্ট হয়। তো এখন প্ৰেক্টিছ কৰি যোৱা 2024 কুৱেশ্যন পেপাৰ হয়। এখন